হাই ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? নিশ্চয় চাগে ভালেই। বহুত দিনৰ মূৰত আজি আহিছোঁ ভিডিঅ' এটা বনাম বুলি। সকলোৱে চাবচোন। আমি আজি ওলাই আহিছোঁ পেহীহঁতৰ ঘৰত ভাত খাবলৈ মাতিছে, মানে নিমন্ত্ৰণ দিছে। আমাৰ বৌ আহকচোন চাওঁ কি খুৱাই। আৰু যদি মোৰ ভতিজা হাই দিয়া। এয়া হ'ল মোৰ ভণ্টি। হাই। এতিয়া আমি কিনো সজাইছে আমি চাওঁ ব'লকচোন। মানুহৰ মৰম চেনেহ আৰু আন্তৰিকতাৰ আচল কথা। এয়া চাওকচোন ইমান ধুনীয়াকৈ যতনাই দিছে ভাত সাজ খাবলৈ। এয়া চাওকচোন আজি আমি পেহীৰ ঘৰত ভাত খাবলৈ আহিছোঁ। ইমান ধুনীয়াকৈ সজাই পৰাই দিছে। আচলতে ধনী দুখীয়া কোনো কথা নাই। দুখীয়া হ'লেও মানুহৰ মৰম চেনেহ আৰু আন্তৰিকতাটোহে আচল কথা। ইমান ধুনীয়াকৈ সজাই দিছে চাওকচোন। এয়া ইমান মাছৰ ধুনীয়াকৈ তৰকাৰী পেহীয়ে সজাই পৰাই দিছে। ধুনীয়াকৈ দিছে সজাই পৰাই। এয়া চাওকচোন। কোনখন? এয়া এইখন কাৰ? নহয়, হেন দুজনীক দিছিলোঁ, তোমাক এইখিনিক দিছিলোঁ। এয়া ভণ্টি। মোক কোনখনত? ভাত খাবলৈ ধুনীয়াকৈ সজাই পৰাই দিছে পেহীয়ে। ভাত খাবলৈ বহিলে। এইপিনে বহিলে আমাৰ দেহা গছে, আমাৰ পেহী আৰু এজনী মই। ভাত বেছি ভাত খাইছে। খোৱাত মানে এক নম্বৰী। খাবলৈ মাতিছেতো খাবই লাগিব ন। ইমান ধুনীয়াকৈ। আমাৰ এইপিনে এয়া আমাৰ মৰমৰ পেহী। পেহীয়ে ভাত খোৱালে ধুনীয়াকৈ আৰু এতিয়া বোলে খালী হাতে নপঠাই উপহাৰ এটা আনি থৈছে। আৰু আমি জানিছিলোঁ আগতীয়াকৈ এনেকুৱা কৰিব বুলি, গতিকে আমিও খালী হাতে অহা নাই বাৰু। আমিও কিবা এটা উপহাৰ লৈ আহিছোঁ। নহয়, মই এনেকৈ উঠিলোঁ ফটো। কৃষ্ণ আগলৈকে এনেকৈ দিব দিয়া। এইটো লগ একেঠাইতে দিয়কচোন। একেঠাইতে দিলে হ'ব দিয়ক। নাই এনে সৰুকৈ কিবা এটা দিয়ক। নাপায় যে আকৌ।